নমস্কাৰ সকলোকে মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এনিভাৰ্চেৰীত নিজৰ প্ৰিয়জনক শুভেচ্ছাটো সকলোৱে জনায়, লগতে উপহাৰো দিয়ে, কিন্তু অলপ বেলেগ ধৰণে শুভেচ্ছা জনাবলৈ মন নাযায়নে? ব'লকচোন ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ। জীৱনত পোৱা নোপোৱাৰ হিচাপ কৰিবলৈ গ'লে বহুখিনি আছে, কিন্তু তথাপি মই সুখী। সুখী মানে বহুত সুখী, কাৰণ তুমি মোৰ লগত আছা। তুমি মোৰ জীৱনত ভগৱানে দিয়া শ্ৰেষ্ঠতম উপহাৰ। তোমাৰ লগত কটোৱা প্ৰতিটো মুহূৰ্তই মোৰ বাবে বহুত বেছি মূল্যৱান, সেয়া লাগিলে ফোনতেই হওক বা মেছেজতেই হওক। আমি সদায় একেলগে আছিলোঁ, আছোঁ আৰু সদায় একেলগে থাকিম। সম্পৰ্ক এটাত প্ৰয়োজন হোৱা সাৰ পানীবোৰ আমি যোগান ধৰিম। মৰম, বুজাবুজি, অভিমান, খং আৰু ধেমালি, লগতে দায়িত্ববোধ। এইবোৰেৰে আমাৰ মৰমৰ বান্ধডাল মজবুত কৰি ৰাখিম। ভালপোৱাৰ আমাৰ এই সজীৱতা, মৰমৰ এই মধুৰতা আৰু নতুনত্ব চিৰদিনলৈ যেন একেদৰেই থাকে। ভগৱানৰ আশীৰ্বাদ সদায় যেন আমাৰ লগত